সাৱধান প্ৰবঞ্চকৰ লক্ষ্য এতিয়া শিৱসাগৰ একাংশ হোটেল ৰেষ্টুৰেণ্ট প্ৰবঞ্চকে ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম বৰ্তমান সময়ত সহজ সৰল অসমীয়া মানুহক ঠগ প্ৰবঞ্চক দলৰ লক্ষ্য হৈ পৰিছে বিভিন্ন সময়ত ইণ্টাৰনেট বেংকিং এটিএমৰ নম্বৰ লৈ প্ৰবঞ্চনাই লাখ লাখ টকা লুটি আহিছে এই প্ৰবঞ্চকৰ দলে শেহতীয়াভাৱে শিৱসাগৰৰ বিভিন্ন হোটেল ৰেষ্টুৰেণ্টত এনেদৰে প্ৰবঞ্চনাই ধন লুটৰ ঘটনা পোহৰলৈ আহিছে মানুহক সহজে বিশ্বাসত ল'বলৈ ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম সেনাৰ পৰিচয় পত্ৰ যাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰ চহৰৰ মাজমজিয়া দলমুখ চাৰিআলিত থকা দা ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেণ্ট নামৰ বিলাসী হোটেলখনত কৰ্মৰত পৰিচালক কুঞ্জনজ্যোতি নেওগৰ পৰা প্ৰবঞ্চকে তেওঁৰ বেংক একাউণ্টৰ পৰা ধন লুটি নিয়ে হোটেলৰ কৰ্মচাৰীজনে জনোৱা মতে 20 আগষ্টৰ দিনা ৰাতি প্ৰায় 8:45 বজাত হোটেলৰ লেণ্ডলাইন ফোনলৈ 9126354166 নম্বৰৰ পৰা নিজকে সেনাবাহিনীৰ বিষয়া বুলি পৰিচয় দি প্ৰায় 4,900 টকাৰ খাদ্য সামগ্ৰী সোনকালে পেকিং কৰিবলৈ আদেশ দিয়ে 10 মিনিটৰ ভিতৰত তেওঁ মানুহে হোটেলৰ পৰা পেকিং কৰা খাদ্য সামগ্ৰীসমূহ লৈ যাব বুলি কয় বিলৰ ধন অনলাইনত প্ৰেৰণ কৰিবৰ বাবে হোটেল কৰ্মচাৰীজনৰ পৰা এটিএমৰ নম্বৰ বিচাৰে নিজকে সৈন্যবাহিনীৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তিজনে সেনাবাহিনীৰ পৰিচয় পত্ৰকে ধৰি বহু তথ্যবিধি প্ৰদৰ্শন কৰা হোটেলৰ কৰ্মচাৰীজনে তেওঁৰ এটিএমৰ নম্বৰটো ব্যক্তিজনক প্ৰদান কৰে প্ৰায় 4,800 মান টকাৰ পেকিং অৰ্ডাৰ দিয়ে অৰ্ডাৰটো হোৱা আধা ঘণ্টাৰ পিছত তেখেত ফোন নম্বৰ দিছিল পেকিং অৰ্ডাৰ হ'লে জনাবৰ কাৰণে তেখেতৰ ফোন নম্বৰটো ফোন কৰি কওঁ যে আপোনাৰ পেকিংটো ৰেডি হৈ গৈছে নিবহি লাগে তেখেতে কয় যে ঠিক আছে মই বান্দা ওলাই গুচি আহিছে পেকিং ল'বৰ কাৰণে 10-15 মিনিটৰ পিছত ফোন কৰে যে পেকিংটো কিছু সময় পিছতে সেই প্ৰবঞ্চক ব্যক্তিজনে হোটেল কৰ্মচাৰীজনৰ শিৱসাগৰ কলনী SBI শাখাৰ একাউণ্টৰ পৰা 6,500 টকা প্ৰবঞ্চনা উলিয়াই লৈ যায় আৰু তেওঁ অৰ্ডাৰ দিয়া খাদ্য নিবলৈ নাহে হোটেললৈ অৱশেষত ভুক্তভোগী কৰ্মচাৰীজনে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে একে ঘটনা শিৱসাগৰ জিলাৰ ASTC বাছ স্থানত থকা গ্লেভাৰ্ছ নামৰ ৰেষ্টুৰেণ্টখনতো সংঘটিত হয় একেজন প্ৰবঞ্চকৰ বলি হ'বলগীয়া হয় প্ৰতিষ্ঠানখনৰ পৰিচালক অভিজিত শৰ্মা অনুৰূপ পন্থাই শিৱসাগৰ বহুকেইখন হোটেল ৰেষ্টুৰেণ্টৰ পৰা প্ৰবঞ্চনাৰ ধন লুট কৰাৰ ঘটনা পোহৰলৈ আহিছে শিৱসাগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ঠগ প্ৰবঞ্চনাৰ পৰা সাৱধান হ'বলৈ আহ্বান জনাইছে আৰক্ষীয়ে শিৱসাগৰৰ পৰা পল্লৱী ৰিপৰ্ট হেল্ল' অসম মানে মোবাইললৈ ফোন আহি হোম ডেলিভাৰী অৰ্ডাৰ যে ইমানটো আপোনাৰ ফোন নম্বৰটো দিয়ক আৰু মোক হোৱাটছএপ নম্বৰ বিচাৰিলে এটি সুন্দৰ সপোনৰ ঘৰ বিভিন্ন শ্বপিং মল ভূমিকম্প প্ৰতিৰোধী ডিজাইনৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান গৃহ আৰ্কিটেক্ট এণ্ড প্লেনাৰ সোণাৰী যোগাযোগ নম্বৰ 9435358994 ৰূপম কলা কেন্দ্ৰ ইয়াত চিত্ৰ ভাস্কৰ্য আৰু সকলো ধৰণৰ সিমেন্ট কাঠ ফাইবাৰৰ মূৰ্তি প্ৰতিমূৰ্তি বনোৱাৰ লগতে চিত্ৰাংকনৰ প্ৰশিক্ষণ দিয়া হয় যোগাযোগ 9954434646 সোণাৰীৰ এখন অন্যতম জাকত জিলিকা শিক্ষানুষ্ঠান এলিট একাডেমি য'ত উন্নত মানদণ্ডৰ ছাত্ৰ ছাত্ৰীসকলক 13 বছৰ ধৰি শিক্ষাদান দি আহিছে সুস্বাদু মমো খাব বিচাৰিছে যদি সোণাৰীৰ মমো পইণ্টলৈ আহক আৰু জুতি লগাই মমো খাই যাওক সোণাৰীৰ এখন তৃপ্তিদায়ক হোটেল হৈছে গোহাঁই হোটেল। আপুনিও আহক আৰু আনকো আনক।
গোহাঁই হোটেল। ঐতিহাসিক শিৱসাগৰৰ দিখৌ দলঙৰ কাষতে আছে আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেল, এখন উন্নত মানদণ্ডৰ চিকিৎসালয় য'ত আছে 24 ঘণ্টাৰ চিটি স্কেন সেৱা, জৰুৰীকালীন সেৱা আৰু এম্বুলেন্স সেৱা। উন্নত মানদণ্ডৰ কাৰিকৰী পদ্ধতিৰে চিকিৎসা সেৱা আগবঢ়োৱা একমাত্ৰ নিৰ্ভৰযোগ্য চিকিৎসালয়খনেই হৈছে আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেল। মৃদুস্মিতা চাহপাত নামেই যাৰ পৰিচয়। উজনি অসমৰ আন এক অতুলনীয় তথা অনন্য সোৱাদযুক্ত সুগন্ধিত চাহপাত। যোৰহাটস্থিত বৰভেটাৰ জেল ৰোড চাৰিআলিৰ নিচেই সমীপত। আমাৰ যোগাযোগৰ ঠিকনা 9613102082।